এইটো হৈছে মৰিগাঁও জিলাৰ শ্ৰী কৃষ্ণ মন্দিৰ। প্ৰত্যেক বছৰে ইয়াত শ্ৰীকৃষ্ণ জন্মাষ্টমী ধুনীয়াকৈ পালা হয়। আৰু মোৰ লগত আজি আছে আমাৰ কৃষ্ণ মন্দিৰ কমিটিৰ যিকেইজন বিষয়ববীয়া জেনেৰেল ছেক্ৰেটাৰী গোটেইকেইজন সকলো আছে। এয়া মানস দা আৰু আমাৰ দীপক দা, এইফালে গোবিন্দ দা। এই মন্দিৰটো প্ৰায় 34 বছৰমানৰ আগৰ পৰা শ্ৰী জন্মাষ্টমী পাতি থকা হৈছে আৰু এবাৰো পতা হৈছে। মানস দা, কিমান বছৰৰ পৰা পাতি আছে? এইটো 1988 চনৰ জন্মাষ্টমী দিনা আমাৰ মন্দিৰটো প্ৰতিষ্ঠা হৈছিল। প্ৰতিষ্ঠা দিৱস আৰু মহাজন্মাষ্টমী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে আমি উলহ মালহেৰে আয়োজন কৰিছোঁ। আজিৰ দিনটো সকলো কাৰ্যসূচী মহান ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত উলহ মালহেৰে আনন্দৰে উদযাপন কৰা হৈছে। বৰ্তমান মন্দিৰৰ পৰিৱেশটো আপুনি দেখিছে, কৃষ্ণ কীৰ্তন চলি আছে আৰু সামূহিক বন্তি প্ৰজ্বলন চলি আছে। কি কাৰ্যসূচী আছে আজি ইয়াৰ পিছত ভক্তিমূলক গীতত ধৰ্মীয় নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হ'ব। তাৰপিছত সন্ধিয়ালৈ আমন্ত্ৰিত তিনিওটা নামতি দল আহিব। লগতে থাকিব অসমৰ প্ৰখ্যাত নামতি বাবুলি কলিতা। তেওঁলোকে গোটেই ৰাতি মহাজন্মাষ্টমী নিশা হিচাপে দিহানাম পৰিৱেশন কৰিব। তাৰপিছত পুৱা প্ৰসাদ বিতৰণ কৰা হ'ব আৰু কালিলৈ 9 বজাত ভগৱান শ্ৰীকৃষ্ণৰ নাম ও গুণ গৰিমা সমাজত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আমি শুৱালকুছিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ নাট্য পৰিষদক নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি ইয়াত শ্যামন্তকমতী হৰণ নৃত্য নাটিকাখন আৰু তেওঁলোকৰ গোটেই অসমতে বহুত পপুলাৰ হোৱা জনপ্ৰিয় নাট ভাল নাট ৰজা হৰিচন্দ্ৰ আখ্যান ভক্তপ্ৰাণ ৰাইজৰ কাৰণে আমি প্ৰদৰ্শনৰ ব্যৱস্থা মই কি কৰিব বিচাৰিম, ৰাইজৰ যি সহায় সহযোগিতা, আজি জন্মাষ্টমী ৰাইজে সহায় সহযোগিতা নকৰিলে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। গতিকে ৰাইজৰ উপস্থিতিৰ কাৰণে আজি আমি উৎসৱটো সদায় সুকলমে পাতিবলৈ আমি আগবাঢ়িছোঁ। কমিটিৰ তৰফৰ পৰা মোৰ ৰাইজৰ ধন্যবাদ। এইফালে আমাৰ দীপক দা আছে। পুৱাৰ ভাগৰ পৰাই কাৰ্যসূচীবিলাক সুচাৰুৰূপে চলি আছে। এতিয়া বৰ্তমান সমূহীয়া বন্তি প্ৰজ্বলন চলি আছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ নাম চলি আছে। গতিকে সুচাৰুৰূপে গোটেই কামখিনি হৈ আছে। বৰ্তমান আপোনালোকৰ সকলোৱে পৰিচিত আমাৰ শ্ৰীকৃষ্ণ মন্দিৰ, আপোনালোকে ভাগৱত শুনিয়ে থাকে। অসমত হয়তো আমাৰ মৰিগাঁও জিলাৰ আপোনাৰ এই মন্দিৰটোত হয়তো প্ৰত্যেক সপ্তাহতে ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান হয়। 2015 চনৰ 27 ছেপ্টেম্বৰ শুভ ৰবিবাৰৰ দিনটোৰ পৰা এই কৃষ্ণ মন্দিৰৰ প্ৰাংগণত নিৰবিচ্ছিন্নভাৱে ভাগৱত পাঠভাগ অনুষ্ঠিত হৈ আছে আৰু বহুতো ভক্ত হয় দেওবাৰে আপোনালোকে দেখিব। বহুতো ভক্ত দূৰ দূৰণিৰ পৰা আহি ভাগৱত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে প্ৰভুৰ শ্ৰীচৰণত বিভিন্ন নৈবদ্য আগবঢ়ায় এটা সুন্দৰ মাংগলিক পৰিৱেশৰ সূচনা কৰে আৰু এই অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালনা হৈ থাক আমাৰ অসমৰ বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰক শ্ৰদ্ধাৰ গোলাম দাস দেউতা আৰু অন্যান্য শৰাই আচাৰ্য পাঠকাচাৰ্যকে কৰি আমাৰ যিটো টীম আছে সেই টীমটোৱে যথেষ্ট কষ্ট কৰিছে আৰু আমাৰ কিছুমান একনিষ্ঠ সেৱক আছে। পুৱা গধূলি মন্দিৰটো সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। মই নিজে দেখি আছোঁ। দেখিছে আমাৰ উপদেষ্টা গোবিন্দ বদলাই আছে, সভাপতি দীপক বদলাই আছে, তেওঁলোকে অনুষ্ঠানবিলাক তদাৰক কৰে। মুঠতে সকলোৰে সহযোগত এই অনুষ্ঠানভাগ অতি সুন্দৰকৈ পৰিচালিত হৈ আহিছে। মই মানস দা এটা কথা সুধোঁ, কৃষ্ণ মন্দিৰটো মই যেতিয়াৰ পৰা ইয়ালৈ আহিছোঁ আৰু মই নিজে দেখিছোঁ, যিহেতু মই জড়িত হৈ আছোঁ ইয়াৰ লগতে, বহুত ডেকা ল'ৰা ছোৱালীকো আকৰ্ষিত হোৱা দেখা গৈছে। যিটো তাৰমানে আমি জেনেৰেলি দেখা পাওঁ কি বুঢ়া হোৱাৰ পিছতে ভাগৱত পাঠৰ অনুষ্ঠানত মানুহে অংশগ্ৰহণ কৰে, কিন্তু আমাৰ নিচিনা ডেকা চামেও আজিকালি আগবাঢ়িছে। সেইটোত কি ক'ব? তাৰমানে আমি একচুৱেলি চাবলৈ গ'লে আমাৰ সমাজখনত যিবিলাক অপসংস্কৃতি বা বিকৃত সংস্কৃতি গা কৰি উঠিছে, এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি নৱপ্ৰজন্মক আমাৰ যিটো পুৰাতন হিন্দু সনাতন সংস্কৃতি, এই সংস্কৃতিৰ সুফলবিলাক ধৰ্মীয় নীতি নিয়মবিলাকৰ বিষয়ে তেওঁলোকক অৱগত কৰাব লাগিব।
অৱগত কৰাবলৈ তেওঁলোকক জড়িত কৰাব লাগিব। সেইকাৰণে আমাৰ ইয়াত কৃষ্ণ মন্দিৰ নাট্য সমাজ নামে এটা অনুষ্ঠান আছে। এই অনুষ্ঠানটোৰ জৰিয়তে আমি শিল্পীসকলক প্ৰশিক্ষণ দি ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰোঁ। তাত যিসকল ল'ৰা ছোৱালী জড়িত হৈছে তেওঁলোক আমাৰ কৃষ্ণ মন্দিৰৰ যিকোনো অনুষ্ঠানতে জড়িত, আৰু এসময়ত তেওঁলোকে গৈ আমাৰ পাছৰ প্ৰজন্ম হিচাপে এই অনুষ্ঠানটো কৰি তেওঁলোকে ধৰিব লাগিব। গতিকে আমি তেওঁলোকক শিকাবলৈ যত্ন কৰোঁ, জড়িত কৰাবলৈ যত্ন কৰোঁ। আমাৰ অসমৰ ভাগৱত কণ্ঠ মহেন্দ্ৰনাথ বৈষ্ণৱ
Hare 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 Rama Hare Rama